ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে মোৰ ইয়াৰ আগৰ ভিডিঅ'টো চালা, য'ত আমি দশম শ্ৰেণীৰ উচ্চগণিত বিষয়ৰ সাধাৰণ ঘাতাংকৰ প্ৰয়োগৰ প্ৰথম অংশটো আলোচনা কৰিছিলোঁ। আজি আমি তাৰ পৰৱৰ্তী অংশ আলোচনা কৰিম। আমি আগৰ ভিডিঅ'টো কৈছিলোঁ যে ঘাতাংকৰ দুটা অংশ থাকে। আজি আমি চাম ঘাতাংকৰ সেই অংশ দুটা কি কি আৰু সেই অংশ দুটা আমি কিদৰে উলিয়াব পাৰোঁ সেই বিষয়ে আমি আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, যিকোনো ধনাত্মক সংখ্যাৰ ঘাতাংকৰ দুটা অংশ থাকে আৰু সেই অংশ দুটা হ'ল পূৰ্ণক আৰু অংশক। ইংৰাজীত ইহঁতক কেৰেক্টাৰিষ্টিক আৰু মেণ্টিছা বুলি কোৱা হয়। আমি এটা সৰু উদাহৰণৰ সহায়ত সেই অংশ দুটা কি হয় আমি বুজিবলৈ চাওঁ আহা। আমি কি কৰিলোঁ, এটা ধনাত্মক সংখ্যা x বুলি ধৰি ল'লোঁ আৰু x = আমি লিখিলোঁ m × 10⁻n, য'ত n এটা অখণ্ড সংখ্যা আৰু mৰ মানটো হ'ল 1তকৈ ডাঙৰ বা 1ৰ সমান কিন্তু 10তকৈ সৰু। এতিয়া আমি কি কৰিম, দুয়োফালে লগ ল'ম। দুয়োফালে লগ ল'লে কি হ'ব, log x = log m × 10⁻n। এতিয়া আমি লগৰ সূত্ৰ ব্যৱহাৰ কৰিম। ইয়াত কি সূত্ৰ আহিব, log a × b, তাৰ মাজত ইনটু থাকিলে আমাৰ কি হ'ব, log m + log 10⁻n। এতিয়া ইয়াত আমি কি কৰিম, log m টো একেদৰে ৰাখিম আৰু ইয়াত 10ৰ আমাৰ যোনটো ঘাতটো আমাৰ n আছে আৰু আমি সূত্ৰমূলত পাইছিলোঁ যদি আমি যোনটো সংখ্যাৰ ঘাতাংক উলিয়াম সেই সংখ্যাটো ঘাত থাকে, সেই ঘাতটো আগলৈ গুচি আহিব। ইয়াত আমি কি পাম, n log 10। ছাত্ৰ-ছাত্ৰীসকল, এটা কথা এইখিনি মনত ৰাখিবা, যদি লগৰ কোনো ধৰণৰ ভূমি দিয়া নাথাকে, অৰ্থাৎ বেছ কোনো ধৰণৰ একো দিয়া নাথাকে, তেতিয়া আমি সদায় তাৰ ভূমিটো 10 হয় বুলি ধৰিম, অৰ্থাৎ 10 হয় বুলি ধৰিম। তেতিয়া আমাৰ কি হ'ব, log 10 × 10, অৰ্থাৎ আমাৰ কিমান আহি যাব 1। এতিয়া আমি ইয়াত কি পাই যাম, অকল n। এতিয়া ইয়াক আমি লিখিব পাৰোঁ log x = n + log m, য'ত n এটা অখণ্ড সংখ্যা আৰু mৰ মান যিহেতু আমাৰ 1ৰ সমান বা 1তকৈ ডাঙৰ আছিলে আৰু 10তকৈ সৰু আছিলে, গতিকে log mৰ মানটো কি হ'ব, 0 সমান বা 0তকৈ ডাঙৰ হ'ব কিন্তু 1তকৈ সৰু হ'ব। আমি ইয়াৰ পৰাই চাব পাৰোঁ, কাৰণ log 1 মানে 0, log 10 মানে 1, অৰ্থাৎ 0 আৰু 1ৰ মাজত থাকিব। অৰ্থাৎ আমি ক'ব পাৰোঁ xৰ দুটা অংশ আছে। এতিয়া এই অংশ দুটা কোনটোক আমি পূৰ্ণক আৰু কোনটোক অংশক আমি চাওঁচোন। এতিয়া যোনটো অংশ অখণ্ড সংখ্যা, অৰ্থাৎ nটো আমাৰ অখণ্ড সংখ্যা আছিলে, তাক আমি কি বুলি ক'ম, পূৰ্ণক বুলি ক'ম বা কেৰেক্টাৰিষ্টিক বুলি ক'ম ইংৰাজীত। আৰু আনটো অংশ, যোনটো অংশ হয় 0 হ'ব পাৰে, নহয় যিকোনো ধনাত্মক প্ৰকৃত ভগ্নাংশ হয়, তাক আমি কি বুলি ক'ম, মেণ্টিছা বুলি ক'ম। ছাত্ৰ-ছাত্ৰীসকল, বুজি পাইছেনে? যোনটো অংশ অখণ্ড সংখ্যা তাক আমি পূৰ্ণক বুলি ক'ম, অৰ্থাৎ কেৰেক্টাৰিষ্টিক, আৰু যোনটো অংশ হয় 0 বা যিকোনো প্ৰকৃত ভগ্নাংশ তাক আমি কি বুলি ক'ম, মেণ্টিছা বা অংশক বুলি ক'ম। এতিয়া আমি কিদৰে এই পূৰ্ণক আৰু অংশক নিৰ্ণয় কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। ঘাতাংকৰ পূৰ্ণক নিৰ্ণয় কৰিবৰ বাবে দুটা সূত্ৰ আছে। প্ৰথম সূত্ৰটো আমি চাই লওঁ। প্ৰথম সূত্ৰটো হ'ল, ঘাতাংক উলিয়াব লগা সংখ্যাটো যদি অখণ্ড সংখ্যা বা অপ্ৰকৃত দশমিক ভগ্নাংশ হয়, তেন্তে সংখ্যাটোৰ অখণ্ড অংশটো nটা অংকৰে গঠিত হ'লে সংখ্যাটোৰ ঘাতাংকৰ পূৰ্ণক n-1। মই আকৌ এবাৰ পঢ়ি দিছোঁ, ঘাতাংক উলিয়াব লগা সংখ্যাটো যদি অখণ্ড সংখ্যা বা অপ্ৰকৃত দশমিক ভগ্নাংশ হয়, তেন্তে সংখ্যাটোৰ অখণ্ড অংশটো nটা অংকৰে গঠিত হ'লে সংখ্যাটোৰ ঘাতাংকৰ পূৰ্ণক n-1। আমি এটা উদাহৰণৰ সহায়ত চাওঁ। এতিয়া যদি মই এটা সংখ্যা ল'লোঁ 2.2452 হ'ল, এই সংখ্যাটো মই এতিয়া লগ ল'ম। লগ ল'লে আমি কি বুলি লিখিম, log 2.2452। ইয়াৰ পূৰ্ণক কিমান হ'ব, ইয়াৰ পূৰ্ণক হ'ব, তাৰ কাৰণে আমি কি কৰিম, ইয়াত অখণ্ড সংখ্যা কেইটা আছে চাম। অখণ্ড সংখ্যা কেইটা আছে, এটা। পূৰ্ণক হ'ব 1 - 1 = 0। অৰ্থাৎ আমাৰ দশমিকৰ আগত অখণ্ড সংখ্যা কেইটা আছে আমি চাম, সেইমতে সেই সংখ্যাটোৰ পৰা 1টো মাইনাছ কৰি দিম আৰু যিমান পাওঁ সেইটো হ'ব পূৰ্ণক। এতিয়া যদি আমি বেলেগ এটা সংখ্যা চাওঁ, log 346.2, ইয়াত কি হ'ব, ইয়াত আমাৰ পূৰ্ণক কিমান হ'ব, ইয়াত পূৰ্ণক হ'ব, যিহেতু আমাৰ কি আছে, ইয়াত সংখ্যা দশমিকৰ আগত অখণ্ড সংখ্যা 3টা আছে, গতিকে আমি কি লিখিব পাৰোঁ, 3 - 1 = 2। অৰ্থাৎ এই সংখ্যাটোৰ পূৰ্ণক হ'ব 2। একেদৰে আমি যিকোনো ধনাত্মক অখণ্ড সংখ্যাৰ কাৰণে আমি পূৰ্ণক উলিয়াব পাৰোঁ। এতিয়া আমি
দ্বিতীয় সূত্ৰটোলৈ যাওঁ দ্বিতীয় সূত্ৰটো হ'ল ঘাতাংক উলিয়াব লগা সংখ্যাটো যদি একতকৈ সৰু দশমিক ভগ্নাংশ হয় তেন্তে দশমিক বিন্দুৰ ঠিক সোঁফালৰ প্ৰথম সাৰ্থক অংকটোৰ আগত nটা শূন্য থাকিলে সংখ্যাটোৰ ঘাতাংকৰ পূৰ্ণক -n+1 মই একেবাৰে পঢ়ি দিছোঁ ভালদৰে মন দিবা ঘাতাংক উলিয়াব লগা সংখ্যাটো যদি একতকৈ সৰু দশমিক ভগ্নাংশ হয় তেন্তে দশমিক বিন্দুৰ ঠিক সোঁফালৰ প্ৰথম সাৰ্থক অংক মানে সিগনিফিকেন্ট ডিজিটৰ আগত nটা শূন্য থাকিলে সংখ্যাটোৰ ঘাতাংকৰ পূৰ্ণক -n+1 আকৌ আমি এটা উদাহৰণৰ সহায়ত চাওঁ ইয়াত কি হ'ব এতিয়া আমাৰ যদি একতকৈ সৰু হয় এটা আমি লিখিব পাৰো log 0.0245 তো ইয়াত কি হ'ব ইয়াত আমি চাম দশমিকৰ পিছত প্ৰথম সাৰ্থক অংক কোনটো ইয়াত 2 আছে 2 আগত শূন্য কেইটা আছে এটা তো ইয়াৰ পূৰ্ণক হ'ব মাইনাস শূন্য এটা আছে ন 1 + 1 অৰ্থাৎ কিমান হ'বগে -2 একেদৰে যদি আমি বেলেগ এটা কাৰণে চাওঁ log 0.00012 তো ইয়াত কি হ'ব ইয়াত দশমিকৰ পিছত প্ৰথম সাৰ্থক অংক 1 1ৰ আগত শূন্য কেইটা আছে 3টা তো ইয়াৰ পূৰ্ণক কিমান হ'ব -3 + 1 = -4 এইদৰে আমি একতকৈ সৰু সংখ্যাবিলাকৰ যোনবিলাক ধনাত্মক সংখ্যা আছে সেইবিলাক সংখ্যা আমি কি উলিয়াব পাৰোঁ পূৰ্ণক উলিয়াব পাৰোঁ মনত ৰাখিবা আমি যদি দশমিকৰ আগত অখণ্ড সংখ্যা থাকে তেতিয়া আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম আৰু যদি আমাৰ একতকৈ সৰু দশমিক সংখ্যা হয় তেতিয়া আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম ছাত্ৰ ছাত্ৰীসকল এইদৰে আমি যিকোনো ধনাত্মক সংখ্যাৰ ঘাতাংকৰ পূৰ্ণক উলিয়াব পাৰোঁ এতিয়া আমি চাওঁ অংশকটো কেনেকৈ উলিয়াম এতিয়া অংশকটো উলিয়াবৰ কাৰণে আমি এখন টেবুল চাব লাগিব যাক আমি লগ টেবুল বুলি কওঁ তো লগ টেবুলখন কি হয় মই তোমাক দেখাব বিচাৰিছো এইখন এখন লগ টেবুল ইয়াত কি থাকিব তোমালোকৰ এনেকুৱা 9টা স্তম্ভ থাকিব লগতে ইয়াত আমাৰ মাধ্য অন্তৰ অৰ্থাৎ মিন ডিফাৰেন্স কিছুমান থাকিব আমি টেবুলখন কেনেকৈ চাব লাগে মই জনাও তোমালোকক তাৰ আগতে মই টেবুলখন দেখাই লৈছো তো 9টা এনেকুৱা স্তম্ভ থাকিব আৰু 9টাৰ কাৰণে কিছুমান এনেকৈ মান থাকিব আৰু এইপিনে আমাৰ মিন ডিফাৰেন্স অৰ্থাৎ মাধ্য অন্তৰবিলাক থাকিব এতিয়া আমি এটা উদাহৰণ লৈ লওঁ আমি চাওঁ কিদৰে এটা ঘাতাংকৰ অংশকটো নিৰ্ণয় কৰিব পাৰোঁ এতিয়া অংশকৰ লগতে আমাৰ পূৰ্ণকটো আমি ইয়াতে নিৰ্ণয় কৰিব পাৰোঁ প্ৰথমে আমি অংশকটো উলিয়াই লওঁ তাৰপিছত পূৰ্ণকটো কি হয় আমি চাম মই ইয়াত লৈছো log 278.1 যেতিয়া log 278.1 ল'ম তেতিয়া ইয়াত আমি কি কৰিম লগৰ পিছত আমাৰ কেইটা অংক আছে আমি চাম অংক 4টা আছে 4টা অংকৰ কাৰণে আমি কি কৰিম ইয়াত প্ৰথম দুটা অংক যোনটা আছে এই অংক দুটা আমি ক'ত চাম এই যোনটো প্ৰথম ঘৰ আছে শূন্যৰ আগফালে ঘৰ আছে সেই ঘৰটো ক'ত আছে আমি চাম অৰ্থাৎ ইয়াত কিমান আছে 27 আছে সো 27 টো আমাৰ ক'ত আছে ইয়াত সো এইটো হ'ল আমাৰ 27 তাৰ পিছৰ সংখ্যাটো কিমান আছে 8 8 টো ক'ত বিচাৰিম আমি এই যোনকিটা স্তম্ভ কলম আছিল তাৰ 8 নম্বৰ ঘৰটো হ'ল 8 এতিয়া 8ৰ পুনে পুনে আৰু 27ৰ পুনে পুনে যোনটো নম্বৰ আছে সেই নম্বৰটো আমি লিখি লম এতিয়া আমি চাওঁ পুনে পুনে 440 আছে নে 8ৰ পুনে পুনে আছে অৰ্থাৎ আমাৰ কিমান আছে 440 আৰু তাৰপিছত থাকিলে আমাৰ 1 টো আমি ক'ত চাম এই মাধ্য অন্তৰত চাম তো মাধ্য অন্তৰত চালে আমাৰ কিমান পাম 1ৰ মানটো আমাৰ একেটা পুনে পুনে চাম কিমান আছে 2 ইয়াত আমাৰ কিমান আহি যাব আৰু 2 আমি দুইটা যোগ কৰি দিম সো 442 ঠিক আছে ছাত্ৰ ছাত্ৰীসকল মই কৰিবা কৰিছো প্ৰথমতে আমি কি কৰিম আমাৰ 4টা অংক আছিল 4টা অংকৰ প্ৰথম দুটা আমি ক'ত চাম শূন্যৰ বাওঁফালে থকা ঘৰটোত চাম 27 তাৰপিছত আমি কি কৰিম তাৰ পিছৰ নম্বৰটো চাম কিমান 8 অৰ্থাৎ 27 আৰু 8 নম্বৰ কলমৰ যোনটো পুনে পুনে নাম্বাৰ আছে এটা আমি লৈ লম অৰ্থাৎ কিমান আছে 440 এটা আমি লিখি ললো তাৰপিছত আমাৰ শেষত আছে 1 আৰু 1 টো আমি ক'ত চাম মাধ্য অন্তৰত চাম সো 1 টোৰ মান কিমান আছিল আমাৰ 2 আমি 2 লিখিলো তেন দুইটা যোগ কৰি দিলো কিমান হ'ল 442 আৰু সদায় দশমিকটো ইয়াৰ আগত আহি যাব এটো হ'ল ইয়াৰ অংশকটো অৰ্থাৎ যদি আমি log 278.1 ৰ অংশকটো লিখো সো অংশকটো কিমান হ'ব 442
ধৰিব পাৰিছে ছাত্ৰ-ছাত্ৰীসকল আমি আৰু এটা উদাহৰণ লওঁ আহা যদি এনেকুৱা হয় তেতিয়া কি হ'ব log 0.0000946 যদি এনেকুৱা ধৰণৰ অংক থাকে আমি কি কৰিম তো ইয়াত চোৱা প্ৰথমে আমি কৈছিলো আমি অংক 4টা লম বুলি কৈছিলো কিন্তু ইয়াত আমাৰ অংক কেইটা আছে 3টাহে আছে বা এটা শূন্য আছে অৰ্থাৎ সাৰ্থক অংক আমাৰ 3টা আছে আমি 3টাৰ কাৰণে আমি লগ উলিয়াব লাগিব তাৰ কাৰণে আমি আকৌ টেবুলখন চাম ইয়াত টেবুলখন চাও আমি ইয়াত কিমান আছে নম্বৰ কিটা অংক কিটা কিমান আছে 946 আমি প্ৰথমে 94 লম তাৰপিছত আমি 6 নম্বৰ ঘৰটো চাম তো 94 যদি চাও আমি কিমান পাম 94 ৰ 6 নম্বৰ ঘৰটো অৰ্থাৎ আমাৰ এটো 6 নম্বৰ ঘৰ আছিল তো 6 নম্বৰ ঘৰ কিনে আমি 94 টো চাম তো কিমান আছে 9759 অৰ্থাৎ ইয়াৰ মানটো হ'ব 9759 আগত দশমিকটো আহি যাব তো আমি লিখিব পাৰো এটাকে log 0.0000946 ৰ অংশক is equal to 0.9759 এটো হল ইয়াৰ অংশ কি আমি পূৰ্ণকাৰ অংশ উলিয়ালো তেম কি দৰে সম্পূৰ্ণ ঘাতাংক উলিয়াব পাৰো সেইটো চাও হা তে সম্পূৰ্ণ ঘাতাংক উলিয়ালে প্ৰথম অংকটো আকৌ এবাৰ চাই লও সেটো আমাৰ আছিল log 278.1 ইয়াৰ আমি অংশটো উলিয়াই দিছিলো এটা আমি পূৰ্ণকটো উলিয়াব লাগিব এটাকে log 278.1 ৰ পূৰ্ণক is equal to তো পূৰ্ণক আমি কেনেকৈ উলিয়াম তাৰ আমি দশমিকৰ বাওঁফালে থকা অংক কিটা চাম এত কেটা অংক আছে 3টা আছে তাৰ পূৰ্ণগুণৰ নিয়মটো কি আছিল 3 - 1 is equal to আমাৰ কিমান হ'ব 2 এটাকে log 278.1 is equal to পূৰ্ণকটো আহিব লগতে অংশকটো যোগ হৈ যাব 2 plus 0.442 is equal to কিমান হ'ব 2.442 এটো হল log 278.1 ৰ মানটো এতিয়া আমি আকৌ পিছৰ অংকটো কাৰণে চাও পিছৰ অংকটো কি আছিল log 0.0000946 তো ইয়াত আমি কি কৰিম ইয়াৰ অংশটো উলিয়াই থোৱা আছিল এটাকে log 0.0000946 ৰ পূৰ্ণক is equal to তো ইয়াত আমাৰ কি আছে দশমিকৰ পিছত শূন্য আছে আৰু শূন্য থাকিলে আমাৰ পূৰ্ণগুণৰ নিয়মটো কি আছিল মাইনাস দশমিকৰ পিছত যেটা শূন্য থাকে আমাৰ 4টা আছে 4 plus 1 যোগ হ'ব -5 অৰ্থাৎ পূৰ্ণক -5 এটাকে log 0.0000946 is equal to -5 plus 0.9759 -5 আমি লিখিব পাৰো 5 bar বুলি 5 bar 0.9759 এটো হল আমাৰ এনসাৰটো এদৰে আমি বেলেগ বেলেগ সংখ্যাৰ লগসমূহ উলিয়াব পাৰো এতিয়া আমি চাও প্ৰতি ঘাতাংক কাক কয় প্ৰতি ঘাতাংক মানে কি ঘাতাংকৰ বিপৰীতটো অৰ্থাৎ যদি log x is equal to y তেন্তে x ৰ যোনটো y ৰ বিপৰীত সম্পৰ্ক হ'ব তাক আমি প্ৰতি ঘাতাংক বুলি কম অৰ্থাৎ কি হ'ব x is equal to antilog of y অৰ্থাৎ আমি যদি সৰু উদাহৰণ দি আমি চাও log 100 is equal to 2 তেন্তে antilog of 2 is equal to হ'ব 100 antilog উলিয়াবৰ কাৰণে আমাৰ এখন টেবুল আছে যাক আমি antilog টেবুল বুলি কওঁ আমি টেবুলখন চাওঁ আছো ইয়াতো একে ধৰণে আমাৰ কি আছে প্ৰথমতে আমাৰ 0.9 ৰ সংখ্যা কেইটা আছে স্তম্ভ কেইটামান আছে আৰু তাৰ পিছত মেইন ডিফাৰেন্স অৰ্থাৎ আমাৰ মধ্য অন্তৰটো আছে তে ইয়াৰ সোৱাৰ নিয়মটো কি হয় আমি এটা উদাহৰণৰ সহায়ত চাম তে আমি antilog উলিয়াব লাগে আমাৰ সংখ্যাটো দিয়া আছে 2.34488 তে ইয়াৰ antilog উলিয়াব লাগে তাৰ কাৰণে আমি কি কৰিম এক দুটা ভাগত ভাগ কৰি দিম 2 plus আমি লিখিব পাৰো 0.34488 এটা antilog টেবুলখন যদি আমি চাও ইয়াত আমি 4টা দশমিকলৈকে আমি উলিয়াব পাৰো দশমিকৰ 4টা অংকলৈকে আমি উলিয়াব পাৰো অৰ্থাৎ দুটা ইয়াত এটা ইয়াত গতিকে আমি পিছৰ সংখ্যাটো আমি শুদ্ধ মানত লিখিলম অৰ্থাৎ 0.3449 এটা আমি 0.3449 ৰ আমি কি উলিয়াম antilog উলিয়াম
যদি আমি এইটো উলিয়াও কিমান পাম প্ৰথমে আমি চাম 3449 আছিলে প্ৰথমে আমি শূন্যৰ বাওঁফালৰ ঘৰটো 34 চাম সো 34 ইয়াত পালো তাৰপিছত আমি 4 নম্বৰ ঘৰটো চাম 4 নম্বৰ ঘৰৰ মানটো কিমান আছে 2208 আমি এইটো লিখি ললো nt log of 0.3449 is equal to প্ৰথম আমি 34 ঘৰটো চালো 34 ঘৰৰ তাৰপিছত 4 নম্বৰ ঘৰটো আমি কিমান পালো 2208 সো 2208 লিখি ললো তাৰপিছত আমি কিমান পাইছিলো আমাৰ সংখ্যাটো অংকটো কিমান আছিল 9 তো 9 ৰ কাৰণে আমি ক'ত চাম আকৌ মিন ডিফাৰেন্সত আৰু 9 ৰ কাৰণে পুনে পুনে মিন ডিফাৰেন্সত চাম আমি কিমান পাম 5 সো আমি ইয়াত 5 টো লিখি দিলো দুটা যোগ কৰি দিও 2213 সো এটো হল এন্টিলগটো এতিয়া আমাৰ সংখ্যাটো কিমান আছিল antilog of 2.3448 is equal to এটা ইয়াত সোয়া ইয়াত যেটা আমি 2 আছে 2 আমি antilog বা নাছিল কিয় 2 আমাৰ কি হৈ আছিল পূৰ্ণক তো ইয়াত আমি কি হ'ব 2 যদি পূৰ্ণক হয় আমি জানো তেতিয়া আমাৰ দশমিকৰ আগত কেটা সংখ্যা থাকিব লাগে তিনটা তো কি হ'ব তিনটা পিছত দশমিকটো আহি যাব অৰ্থাৎ 2 to 1 point কি হৈ যাব 3 হৈ যাব সো এটো হল আমাৰ antilog 2.3448 এৰ মানটো হৈ পাইছে সাথে হ'ব আমি আৰু এটা উদাহৰণ দি চাও 4 bar 0.2808 এই সংখ্যাটো আমি antilog উলিয়াব লাগে তে আগতে দুই ভাগত ভাগ কৰি দিও 4 bar plus 0.2808 তে প্ৰথমে আমি এই সংখ্যাটো আমি antilog উলিয়াম সো আমাৰ কিমান হ'ব antilog of 0.2808 is equal to তারপর আমি টেবলখন আকৌ চাম আমি কি কৰিম 28 প্ৰথমে আছে সো 28 নম্বৰ ঘৰটো চাম তাৰপিছত 0 আছিল 0 কৰি আমাৰ মানটো কিমান হ'ব 1905 আমি লিখি লওঁ 1905 আৰু তাৰপিছত আমাৰ কিমান আছিল 8 পুনে পুনে আমি চাম 8 নম্বৰ ঘৰটো কিমান আছে 4 এটা আমি কি কৰিম 4 ইয়াত লিখি দিম দুটা যোগ কৰি দিও 1909 এটাকে আমি লিখিব পাৰো antilog of 4 bar 0.2808 is equal to ইয়াত কি হ'ব ইয়াত আমাৰ পূৰ্ণকটো কিমান আছে 4 bar তে 4 bar কেতিয়া হয় দশমিকৰ পিছত যদি তিনটা শূন্য থাকে তেতিয়া 4 bar হয় তো আমি কি হ'ব প্ৰথমে কি আহিব 0.000 তিনটা 0 আহিব তাৰপিছত আমি যোনটো antilog পাইছো এটা আমি লিখি দিম অৰ্থাৎ antilog of 4 bar 0.2808 মানে কিমান হ'ব 0.0001909 এটো হল ইয়াৰ আনসাৰটো আমি আৰু এটা উদাহৰণ লওঁ যদি এনেকুৱা সংখ্যা দিয়া থাকে কি হ'ব -3.339 যদি এটো সংখ্যা antilog উলিয়াব দিয়ে তেতিয়া আমি কি কৰিম তে ইয়াত সোয়া কি হৈছে যেটো মাইনাস আছে আৰু আমি মাইনাস থকা সংখ্যাটো আমি antilog উলিয়াব নোৱাৰো গতিকে পইণ্টৰ পিছৰ সংখ্যাটো প্ৰথমে আমি প্লাস লৈ নিব লাগিব অৰ্থাৎ ইয়াক আমি কি কৰিব পাৰো এনেকৈ লিখিব পাৰো is equal to -3 - 0.339 দুটা ভাগ কৰি দিলো প্ৰথমতে তাৰ পিছত -3 - 1 +1 -0.339 অৰ্থাৎ কি কৰিলো -1 +1 দুটা আমি এড কৰি দিলো সো এড কৰি দিলে 0 হৈ যাব ওটা আমি আগতে পাই যাম আৰু এতিয়া আমাৰ ইয়াত কি থাকি যাব -3 - 1 মানে -4 থাকি যাব প্লাস 1 অপা এটো মাইনাস কৰি দিও আৰু 1 অপা যদি মাইনাস কৰি আমি কিমান পাম 166 সো 0.661 এটা আমি সব যোনটো আমাৰ দশমিকত থকা সংখ্যা আছে এটো কি হৈ গল প্লাস হৈ গল এটা আমি এই সংখ্যাটোৰ কাৰণে আমি antilog উলিয়াব পাৰিম তো কিমান হ'ব তাকে antilog of 0.661 is equal to আমি আকৌ টেবুলখন চাম 66 চাম মাইনে আছে সো 66 আৰু 1 আছিল সো আমাৰ দুই নম্বৰ ঘৰটো হ'ব অৰ্থাৎ 661 কিমান হ'ব 4581 আমি লিখিব পাৰো 4581 এটাকে antilog of
3.339 is equal to এইটো কিমান হ'ব ইয়াত আমি কিমান পাইছিলো পূৰ্ণকটো -4 পাইছিলো তো পূৰ্ণক যেতিয়া -4 হয় আমাৰ কি পাইছিলো দশমিকৰ পিছত তিনটা শূন্য থাকিব তেমন কিমান আহিব 0.0004581 এইটো হল ইয়াৰ এন্টিলগ যদি আমি মাইনাসত থাকে আমি এডুৱে কৰিব লাগিব প্ৰথমে দশমিকৰ অংশটো প্লাসত নি ল'ব লাগিব প্লাসত নি সেই অংশটো আমি এন্টিলগ ল'ম লৈ মুঠ টোটাল এন্টিলগটো আমাৰ কিমান হ'ব এটা আমি উলাই দিম এইদৰে আমি সংখ্যাবোৰৰ ঘাতাংক বা প্ৰতিঘাতাংক উলিয়াব পাৰো ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এখিনি বুজি পাইছা ইয়াৰ পিছত আমি ঘাতাংকৰ বিভিন্ন সূত্ৰসমূহ প্ৰয়োগ কৰি তথা ঘাতাংকৰ পূৰ্ণকৰ অংশ গলোৱাৰ নিয়মসমূহ ব্যৱহাৰ কৰি অনুশীলনী প্ৰশ্নসমূহ আমি কিদৰে কৰিব পাৰো সেইসমূহ আমি আলোচনা কৰিম